তেনেহ'লে আমি এক্স NDB হিচাপে ডেম'ক্ৰেটিক হিচাপে আমি আন্দোলনটো আমি ল'ব লাগিব। 27 চনৰ যদি বিটিআৰ একত হোৱা যদি এই ক্ল'জত থকা যিমান নাকি NDB সমস্যা সেইবিলাক 100% কাম হোৱা নাই। যে যোৱা 27 তাৰিখ 2020 একত হোৱাৰ পিছত যদি এক্স NDB যিমান নাকি খাবলগীয়া হেৰি আছে দফাৰ লিখা আছে সেইবিলাক এতিয়ালৈকে এটাও মানে ৰূপায়ণ হোৱা নাই। 1 নম্বৰ আমাৰ আছে যেনিবা কেছ এইবিলাক এতিয়ালৈকে উইথড্ৰ হোৱা নাই। আৰু চেণ্ট্ৰেলত 57 জন আছে এইবিলাক এতিয়া একত হোৱাৰ পিছত এতিয়ালৈকে ৰিলিজ হোৱা নাই। আজি আমাৰ এক্স NDB আৰু ইউনাইটেড ফৰাম এক্স NDB আমি চেণ্ট্ৰেলাইজ হিচাপে যোৱা অক্টোবৰ 21st আমি জন্ম কৰিছোঁ, নতুনকৈ আমি বনাই লৈছোঁ। এক্স NDB হিচাপে আগে বহুত আমি আলাদা হিচাপে কৈ আছিলোঁ। সেইকাৰণে আমাৰ যিটো এক্স NDBৰ যিটো সমস্যা যোৱা 27 চনৰ যিটো বিটিআৰ একত হোৱাৰ যিটো এই ক্ল'জত থকা যিমান নাকি NDB সমস্যা সেইবিলাক 100% কাম হোৱা নাই। এই কাম নোহোৱা দফাবিলাক আমি কাম কৰিবৰ কাৰণে আজি ইউনাইটেড ফৰাম এক্স NDB প্ৰত্যেক ডিষ্ট্ৰিক্টৰ আলোচনা কৰি পেলাই আমি চেণ্ট্ৰেলাইজ হিচাপে আমি এই সংগঠনটো বনাইছোঁ। এই সংগঠনটো আমি কোনো প্ৰকাৰৰ কোনোবা দল সংগঠন কোনোবা চৰকাৰৰ এগেইনষ্টত আমি কথা ক'বলৈ বা এগেইনষ্টত যাবলৈ আমি সেই গঠনটো কৰা নাই। তাতে মেইন কথাটো হৈছে আমাৰ ইউনাইটেড ফৰাম এক্স NDB মেইন মেটাৰটো হৈছে যে যোৱা 27 তাৰিখ 2020 একত হোৱাৰ পিছত যদি এক্স NDB যিমান নাকি খাবলগীয়া হেৰি আছে দফাৰ লিখা আছে সেইবিলাক এতিয়ালৈকে এটাও মানে ৰূপায়ণ হোৱা নাই। আমাক যিখিনি পাব লাগে এইটো দিয়া নাই চৰকাৰে। আমাৰ পৰা যিখিনি দিব লাগে সেইটোতো আমি কমপ্লিটলি আমি চৰকাৰত দিয়া হৈছে, কিন্তু চৰকাৰৰ ছাইডৰ পৰা এক্স NDB কেডাৰ হিচাপে যিখিনি পাব লগা এইটো পোৱা নাই। 1 নম্বৰ আমাৰ আছে যেনিবা কেছ এইবিলাক এতিয়ালৈকে উইথড্ৰ হোৱা নাই। আৰু চেণ্ট্ৰেল জোনত 57 জন আছে এইবিলাক এতিয়া একত হোৱাৰ পিছত এতিয়ালৈকে ৰিলিজ হোৱা নাই। সেইটোৱে মেইন আমাৰ ডিমাণ্ড ইউনাইটেড ফৰাম এক্স NDB গ্ৰুপ। সেইটো লৈ পেলাই আমি কাম কৰিবৰ কাৰণে এই সংগঠনটো আমি ফৰ্ম কৰিছোঁ। আৰু এই মাজত আমাৰ এক্স CGA এতিয়ালৈকে আমি একটাও কাম কৰিব পৰা নাই। আৰু আমাৰ এক্স NDB শ্বহীদ হোৱাত য'ত চিমেট্ৰি এটা আমি কাম কৰিব পৰা নাই, যাতে সেইটো সোনকালে আমি কাম কৰিব পাৰোঁ। আৰু আমাৰ এক্স NDB যিমান নাকি কেডাৰসকলৰ তেখেতৰ আমাৰ জব চাকৰিটো দিব পৰা নাই। আৰু বাকী আমাৰ সৰু সুৰা সমস্যা যেনে যাতে সীমা বাঢ়াব লাগে এইটো এতিয়ালৈকে হোৱা নাই। সেইটোৱে আমি যাতে চৰকাৰে সোনকালে যাতে আমি বিটিআৰ একৰত যিখিনি ক্ল'জত লিখা আছে আসাম চৰকাৰ আৰু ভাৰত চৰকাৰে যাতে ইমিডিয়েটলি সেইটো যাতে ছাপোৰ্ট কৰি পেলাই আমাক যাতে মনটো অলপ সহায় কৰক বা আমাক শান্তি দিয়ক, সেইটো আমি এতিয়া আশা কৰিছোঁ ভাৰত চৰকাৰ আৰু আসাম চৰকাৰত। আৰু বিটিআৰ চৰকাৰে আমাৰ এক্স NDBৰ যিমানকি সমস্যা অতি শীঘ্ৰে যাতে আমাক সমস্যাটো চল্ভ কৰি দিব লাগে সেইটো আমি চৰকাৰত অনুৰোধ কৰিছোঁ। আৰু চৰকাৰত যদি আমাক যদি সহায় নকৰোঁ বা ক্ল'জত যদি লিখা সেইবিলাক যদি আমাক যদি হেল্প নকৰোঁ, যদি ইমপ্লিমেণ্টেশ্যনত যদি কামত নাযায়, তেনেহ'লে আমি এক্স NDB হিচাপে ডেম'ক্ৰেটিক হিচাপে আমি আন্দোলনটো আমি ল'ব লাগিব। যাতে সেইখিনি আন্দোলন লোৱা টাইমত যাতে চৰকাৰৰ ছাইডৰ পৰা আমাক যাতে ভুল যদি নধৰে সেইটো আমি চৰকাৰৰ ওচৰত আজি ৰিকুৱেষ্ট কৰিছোঁ, আপিল কৰিছোঁ, যাতে আমাৰ সমস্যাবিলাক যাতে চল্ভ কৰি দিয়ে সেইটো আমি আশা কৰিছোঁ। আৰু আজি আমাৰ বাক্সা জিলা হিচাপে নতুনকৈ আমি ইউনাইটেড ফৰাম এক্স NDB ডিষ্ট্ৰিক্ট আমি নতুনকৈ আমি বনাব পাৰিছোঁ। এই আজি ডিষ্ট্ৰিক্টৰ নতুন প্ৰেচিডেণ্টৰ নামটো হৈছে ধনঞ্জয় বসুমতাৰী বি দাহা। আৰু জেনেৰেল ছেক্ৰেটাৰী হিচাপে আমি পাইছোঁ দেংকু স্বৰ্গীয়াৰী, তেখেতক আমি পাইছোঁ। আৰু তেখেতৰ মাজত আৰু বহুত কলিগ আমি আজি
এই মিটিঙৰ দ্বাৰাই আমি এইটো ষ্টাফটো নতুনকৈ আমি বনাব পাৰিছোঁ মোটামুটি ইয়াৰ আমি 4টামান ষ্ট্ৰাকচাৰ আছে আমাৰ ইয়াতে প্ৰেচিডেণ্ট লগত আমি ভাইচ প্ৰেচিডেণ্ট আছে 3জন 4জন আছে তাৰপিছত ছেক্ৰেটাৰী লৈ পেলাই আৰু 4জন আমি ইজিএছ আছে আৰু আমাৰ ফাইনেন্সৰ আমি মেইন ফাইনেন্সৰ পৰা আৰু বাকী আৰু মেম্বাৰ্ছ 6জনমান আৰু মেম্বাৰ্ছ থাকে আৰু মেইন অৰ্গেনাইজিং পৰা আৰু বাকী 8-9জনমান আৰু অৰ্গেনাইজিং থাকে বাট বাকী যিমান নেকি জিলাত চিনিয়ৰ জুনিয়ৰ কেডাৰ্ছ আছে তেখেতৰ সব এক্সিকিউটিভ মেম্বাৰো থাকিব সেইটোৱে আজি আমি বনাব পাৰিলোঁ থ্যাংক ইউ হয় এইটো আমি আগৰ পৰা চেষ্টা কৰি আছিলোঁ কিন্তু আমাৰ মাজত কিছুমান ভুল বুজাবৰ কাৰণে এইটো আমি চেষ্টা কৰিলোঁ নোৱাৰিলোঁ কিন্তু আজি আমাৰ যিটো সমস্যা আছে এই সমস্যাটো বুজি পেলাই আজি আমি সব একলগে মিলি পেলাই আজি এইটো NDFB ইউনিটেড ফৰাম NDFB হিচাপে যোৱা ছেপ্টেম্বৰ 21st আমি চেণ্ট্ৰেলাইজ হিচাপে গঠন কৰিব পাৰিছোঁ এতিয়া আমি প্ৰত্যেক জিলা আমি ডিষ্ট্ৰিক্ট বনাই যাই আছোঁ এতিয়া 4টামান ডিষ্ট্ৰিক্ট আমি অলৰেডি বনোৱা হৈছে কোকৰাঝাৰ জিলা চিৰাং জিলা আৰু শোণিতপুৰ আৰু আজি বাক্সা জিলা এইটোৱে থ্যাংক ইউ